মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবীত ডুমডুমাৰ ৰূপাই তিনিআলিত প্ৰধানমন্ত্ৰীৰ পুত্ৰলিকা দাহ মৰাণ ছাত্ৰ সন্থাৰ। মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ লগতে ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত আজি তিনিচুকীয়া জিলাৰ ডুমডুমা সমীপৰ ৰূপাই তিনিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্ৰলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে প্ৰতাৰণা কৰাৰ প্ৰতিবাদত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। ইফালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক জন্মদিন উপলক্ষে ২ অক্টোবৰলৈকে জন্মদিন উদযাপনৰ বিৰোধিতা কৰি মৰাণ ছাত্ৰ সন্থাই প্ৰত্যেক দিনাই আন্দোলন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। অতি শীঘ্ৰেই মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ ব্যৱস্থা নকৰিলে মৰাণ ছাত্ৰ সন্থাই আৰু অধিক জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি জন্ম জয়ন্তী উদযাপন পালন কৰি আছে অহা ২ অক্টোবৰলৈকে। আমি সেই ২ অক্টোবৰলৈকে মৰাণ জনজাতিৰ লগতে অসমৰ যি ৬টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ বাবে আমি দাবী জনাই আহিছোঁ, সেই দাবীক তেখেতলোকে ভেঙুচালি কৰি আছে। সেই হেতুকে মৰাণ ছাত্ৰ সন্থাই আজি ৰূপাই তিনিআলিত আমি এটা বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ, যিহেতু ভাৰতৰ মহামান্য প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জন্ম জয়ন্তী অহা ২ অক্টোবৰলৈকে পালন কৰিব। আমি সেই ২ অক্টোবৰলৈকে আমি মৰাণ ছাত্ৰ সন্থাৰ লগতে ৬টা জনগোষ্ঠীয়ে সদায় বিক্ষোভ কাৰ্যসূচী হাতত লৈ থাকিম।